মই 30 বছৰৰ পিছত সেই দতৰা এটা কিনিছোঁ জানানে, প্ৰভু শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উপলক্ষে আৰু তেখেতক শ্ৰদ্ধা জনাই 30 বছৰ আগতে বজাইছিলোঁ, মানে 30 বছৰ পিছত আকৌ মানে এইটো লৈছোঁ। মই চেষ্টা কৰি চাওঁ নিজে কিমানখিনি মনত আছে আৰু সেই লোকগীত অকণমান গাইছোঁ বাৰু, ইমান ভাল নহ'ব তথাপিও গাইছোঁ আৰু। এ ৰাম নাম কি মধু, প্ৰভু নাম কি মধু, মধুময় হৰি নাম মন প্ৰাণ কৰে মন প্ৰাণ কৰে হে ৰাম নাম কি মধু, প্ৰভু নাম কি মধু, মধুময় হৰি নাম মন প্ৰাণ কৰে মন প্ৰাণ কৰে ইমানে, ইয়াতকৈ বেছি ভাল নহ'ব আৰু চেষ্টা এটা কৰিছে আৰু সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু ইয়াতকৈ ভাল নহ'ব আৰু আশা কৰি লাভ নাই।